পাৰ্ট ৰৈ গৈছে তেখেতসকলক আমি কৰিম কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগৰে আছিলে তেখেতসকলৰ হ'ব নিৰ্বাচনৰ আগত হ'ব নে পিছত নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে সোনকালে কৰিম এটা পাৰ্ট ৰৈ গৈছে তেখেতসকলক আমি কৰিম কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগৰে আছিলে তেখেতসকলৰ হ'ব নিৰ্বাচনৰ আগত হ'ব নে পিছত নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে সোনকালে কৰিম এটা পাৰ্ট ৰৈ গৈছে তেখেতসকলক আমি কৰিম কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগৰে আছিলে তেখেতসকলৰ হ'ব নিৰ্বাচনৰ আগত হ'ব নে পিছত নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে সোনকালে কৰিম এটা পাৰ্ট ৰৈ গৈছে তেখেতসকলক আমি কৰিম কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগৰে আছিলে তেখেতসকলৰ হ'ব নিৰ্বাচনৰ আগত হ'ব নে পিছত নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে সোনকালে কৰিম मोनसे गोजोनथाव रादाब क'क्राझार जिल्ला परबतजरा महकुमानि सिङाव थानाय टिपकाइनि इउएन एकाडेमि पि दुलिगाव फरायसालियाव गोदानै मुं थिसननाया सोलिगासिनो दं सोलोंथाइ बोसोर 2024-25 मायथाइनि थाखाय मुं थिसननो हागोन इउएन एकाडेमि पि दुलिगाव फरायसालियाव थाखो बिथराइनिफ्राय थाखो 9सिम मुं थिसननो हागोन बे फरायसालियाव फैगौ 25 फेब्रुवारिसिम मुं थिसननो थाखाय पान्डुलिपि एबा प्रस्पेक्टास बिलाइनाय जागोन फैगौ 13 मार्चसिम फरायसाफोरनि मुं थिसनथाया सोलिगोन आरो फैगौ 28 मार्चनिफ्राय थाखो फोरोंथाया जागायगोन मख'नो गोनांदि बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय आलादायै हस्टेलनि मोजां खाबुफोर दङ बेजों लोगोसे फरायसाफोरनि थाखाय साबसिन सोरजिलु सोलोंथाइ लानाय आरो उफ्रा हाबाफारि फोरोंथाइ जेरै स्पकेन इंलिश क्लास आरो कम्पिउटार क्लासनिबो खाबुफोर दङ